নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে নিজৰ মোবাইলতে আয়ুষ্মান কাৰ্ডখন কেনেদৰে বনাব পাৰিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। তো আয়ুষ্মান কাৰ্ড বনাবলৈ আপোনালোকৰ এই এপ্লিকেশ্যনটোৰ প্ৰয়োজন হ'ব। তো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এই এপ্লিকেশ্যনটো আপোনালোকৰ মোবাইলত ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ অ'পেন হ'ব। তো ইয়াত আপোনালোকে তলত দিয়া লগইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে লগইন এজ বেনিফিচিয়াৰী অপশ্যনটো ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে তলত দিয়া কেপচাটো ফিল কৰিব। কেপচা ফিল কৰি আপোনালোকে তলত আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব। তো সেই OTPটো আপোনালোকে তলত এণ্টাৰ কৰি দিব। OTP এণ্টাৰ কৰি তলত দিয়া কেপচাটো ফিল কৰি আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি দিব। এই কামখিনি কৰাৰ আগতে আপোনালোকে আপোনালোকৰ মোবাইলৰ লোকেশ্যনটো অন কৰি ল'ব। লগইনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। তো আপোনালোকে ৱেইট কৰিব। তাৰপিছত ইয়াত আপোনালোকে স্কিম অপশ্যনটোত PMJAY ছিলেক্ট কৰিব। তাৰপিছত ষ্টেট আসাম ছিলেক্ট কৰিব। তাৰপিছত চাব স্কিমতো আপোনালোকে PMJAY অপশ্যনটো ছিলেক্ট কৰিব। তাৰপিছত চাৰ্চ বাই ফেমিলি ID অপশ্যনটো ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো বিচাৰি পোৱা নাই তেন্তে মই ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো ক'ত বিচাৰি পাব। ৰেচন কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি তলত দিয়া কেপচাটো ফিল কৰি আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। তো আপোনালোকে ৱেইট কৰিব। লোডিং হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডত থকা মেম্বাৰ লিষ্টৰ সৈতে ডাউনলোড অপশ্যন আপোনালোকৰ শ্ব' হৈ যাব। তো আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তো ইয়াত আপোনালোকে 4টা অপশ্যন দেখা পাব। তো ইয়াত আপোনালোকে আধাৰ OTPৰ সহায়ত আপোনালোকৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ইয়াত আপোনালোকে আধাৰ OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে তলত দিয়া ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত তলফালে স্ক্ৰল কৰি য়েছ অপশ্যনটোত টিক কৰি আপোনালোকে এলাও অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP যাব আৰু আপোনালোকে যিটো মোবাইলেৰে আবেদন কৰি আছে সেই মোবাইলত এটা OTP যাব। 2টা OTP এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ আধাৰ লিংক নাথাকিলে আপোনালোকে কেনেদৰে কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ বাবে আপোনালোকে ফেচ অথ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত ভেৰিফাই অপশ্যনত ক্লিক কৰি আপোনালোকে তলফালে স্ক্ৰল কৰি টিক লগাই এলাও অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। OTP এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া ফেচ ID লগটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ ফেচ IDটো দিব লাগিব। তো আপোনালোকে যিজন মানুহৰ কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে সেইজন মানুহৰ ফেচ IDটো আপোনালোকে দি দিব। এই গ্ৰীণ চাৰ্কেলটো অহাৰ লগে লগে আপোনালোকে চকুযোৰ ব্লিংক কৰিবলৈ দিব। তাৰপিছত অলপ সময় লোডিং ল'ব। তো আপোনালোকে যদি আগতে ইয়াত OTP এণ্টাৰ কৰা নাই তেন্তে OTPটো এণ্টাৰ কৰি ল'ব। OTP এণ্টাৰ কৰাৰ লগে লগে অলপ সময় লোডিং ল'ব। লোডিং হোৱাৰ পিছত ইয়াত আপোনালোকে কাৰ্ডখন ডাউনলোড কৰাৰ অপশ্যন দেখা পাই যাব। তো ইয়াত আপোনালোকে নামটোৰ ওপৰত ক্লিক কৰি তলত দিয়া ডাউনলোড অপশ্যনত ক্লিক কৰি কাৰ্ডখন ডাউনলোড কৰি ল'ব। যদি আপোনালোকে ৰেচন কাৰ্ডৰ নম্বৰটো বিচাৰি পোৱা নাই তেন্তে আপোনালোকে ৰেচন আনিবলৈ যাওঁতে যিখন ৰিচিপ্ট দিয়ে সেই ৰিচিপ্টখনত আপোনালোকে কাৰ্ডখনৰ নম্বৰটো পাই যাব। তো বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।